উচ্ছেদৰ বিৰুদ্ধে মৈৰাবাৰীত বিশাল প্ৰতিবাদী সমদল। মৈৰাবাৰীত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদী সমদল। মৈৰাবাৰীত মিয়া পৰিষদ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশাল প্ৰতিবাদী সমদল। অমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিতৰ সংস্থাপনৰ দাবীত বিশাল প্ৰতিবাদৰ লগতে মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ। অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত পৰিয়ালক পট্টাভূমি সংস্থাপন দিয়ক, উচ্ছেদিত মানুহক হাৰাশাস্তি কৰা বন্ধ কৰক, উচ্ছেদিত লোকক গুলীয়াই হত্যা কৰা বন্ধ কৰক, নাগৰিকৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সুনিশ্চিত কৰক, অসমীয়া মিয়াক হিংসা অপমান কৰা বন্ধ কৰক, মিয়াৰ নামত ৰাজনীতি বন্ধ কৰক, ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক আদি শ্লোগানেৰে 5 সহস্ৰাধিক লোকে মৈৰাবাৰী আকাশ বতাহ উত্তাল কৰি তোলে। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰাইম টাইম এনি। পৰিষদ সচেতন নাগৰিক মঞ্চ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত ৰাইজৰ সহযোগত এই প্ৰতিবাদী সমদল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত যি অমানৱীয়ভাৱে উচ্ছেদ প্ৰক্ৰিয়া চলি আছে, এই কাণ্ডটোক ধিক্কাৰ আৰু গৰিহণা দিছোঁ। নিৰীহ লোকক গুলীয়াই হত্যা কৰি যি ধৰণৰ উচ্ছেদ অসম চৰকাৰে চলাইছে, এইটো অত্যন্ত বৰ্বৰ কাণ্ড, অসাংবিধানিক। গতিকে আমি অসমীয়া পৰিষদে চৰকাৰক দাবী জনাইছোঁ যে চৰকাৰী ভূমিত যিসকল লোক বসবাস কৰি আহিছে দীৰ্ঘদিন ধৰি, সেইসকল মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক। সংস্থাপন, তেওঁলোকক উপযুক্ত খাদ্য, বাসস্থান আৰু তেওঁলোকৰ যি নিৰাপত্তাৰ ব্যৱস্থা কৰি তাৰ পিছত উচ্ছেদ কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু যি ধৰণে বাৰ অন্যায়ভাৱে মানুহখিনিক গুলীয়াই হত্যা কৰি যি অত্যাচাৰ চলাই উচ্ছেদ চলাই আছে, এই কাণ্ডটোক আমি অসম চৰকাৰক সকীয়াই দিছোঁ যে অনাগত দিনত অসমীয়া পৰিষদৰ তৰফৰ পৰা আৰু বিভিন্ন সংগঠনৰ উদ্যোগত যি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ, ইয়াৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিছোঁ যে ভৱিষ্যতে উচ্ছেদ কৰিবলৈ হ'লে এই মানুহখিনিক উপযুক্ত সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিছত উচ্ছেদ কৰিব।